নমস্কাৰ বন্ধুসকল, আজি মই 31 অক্টোবৰ 2021 তাৰিখে হৈ যোৱা অসম টেটৰ অসমীয়াৰ লেংগুৱেজ 1ৰ LP ছেকশ্যনৰ MCQ কেইটাৰ সলভ দিবলৈ ওলাইছোঁ। আহক অসমীয়া পাঠৰ MCQ কেইটা চাই লওঁ। বিশুদ্ধ অসমীয়া ভাষাত লিখা গ্ৰন্থখনৰ নাম কি? প্ৰহ্লাদ চৰিত্ৰ। ৰাম সৰস্বতী আছিল লিখক। হেমকোষ প্ৰথমতে কিমান চনত প্ৰকাশ পাইছিল? এইটো 1900 চনত। শংকৰদেৱৰ ৰচনা কৰা নাট কেইখন? 6খন। বিশিষ্ট স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি কেইটা? এইটো 8 আৰু 21। স্বৰধ্বনি 8টা আৰু ব্যঞ্জনধ্বনি 21টা। দেৱী গ্ৰন্থখনৰ স্ৰষ্টা কোন? শুদ্ধ অপশ্যনটো হ'ব নিৰ্মল প্ৰভা বৰদলৈ। অঘোষ মহাপ্ৰাণ বৰ্ণকেইটা কি কি? 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত খ, দন্তীয়া ত আৰু ফ যিটো অপশ্যন আছিল সেই অপশ্যনটো শুদ্ধ। জোনাকী যুগত ত্ৰিমূৰ্তি কোন কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা। অসমীয়া ভাষাৰ উপভাষা ঘাইকৈ কেইটা? 2টা। তাৰপিছত ভানুমতী কাৰ ৰচনা? পদ্মনাথ গোহাঞিবৰুৱা। অসমীয়া ভাষা কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত? ইণ্ডো বা ভাৰত ইউৰোপীয়। বহুতকেইটা অপশ্যন আছিল, 4টা অপশ্যন আছিল, তাৰ ভিতৰত ইণ্ডো বা ভাৰত ইউৰোপীয় অপশ্যনটো শুদ্ধ। অন্তৰীপ কাৰ ৰচনা? ভৱেন্দ্ৰনাথ শইকীয়া। অসমীয়া চুটিগল্পৰ জনক কোন? এটা সহজ প্ৰশ্ন, এইটো বহুতো অপশ্যন দিয়া আছিল, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ৰঙা কৰবীৰ ফুল কোনে ৰচনা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব হেম বৰুৱা। তলৰ কোনটো নিৰ্দিষ্টবাচক প্ৰত্যয়? বহুতকেইটা অপশ্যন আছিল, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব মানুহগৰাকী। এছামিছ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট কোনে ৰচনা কৰিছিল? বাণীকান্ত কাকতি। সন্ধিভাঙা এটা আছিল জগত জগজননী। ভাষা শিক্ষণৰ শুদ্ধ ক্ৰমটো হ'ল শ্ৰৱণ, কথন, পঠন, লিখন। প্ৰাথমিক স্তৰত ভাষা শিক্ষণত কাৰ গুৰুত্ব বেছি? ভাষা শিক্ষকৰ। তলৰ কোনটো শুদ্ধ? শ্ৰদ্ধেয় ৰাইজ। তলৰ উল্লেখ কৰা কোনখন গ্ৰন্থ মাধৱদেৱৰ ৰচনা? এইটো বহুতকেইটা 4টা অপশ্যন দিয়া আছিল, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব নামঘোষা, মাধৱদেৱৰ শ্ৰেষ্ঠ গ্ৰন্থ। অসমীয়া ভাষা সন্দৰ্ভত প্ৰথমতে কোনে মতামত আগবঢ়াইছিল? যিহেতু প্ৰথমতে শব্দটো উল্লেখ আছে, আমি ব্যাক হ'ব লাগিব, ইতিহাস চাব লাগিব। চীনা পৰিব্ৰাজক হিউৱেন চাঙে প্ৰথমতে অসমীয়া ভাষা সন্দৰ্ভত মতামত আগবঢ়াইছিল। তলৰ কোনটো সম্বন্ধবাচক পুৰুষ বিভক্তি? শুদ্ধ অপশ্যনটো হ'ব 1। উদাহৰণস্বৰূপে আমি ককায়েক শব্দটি ল'ব পাৰিম। কুৱেশ্যন নম্বৰ 23। অসমীয়া ভাষা সাহিত্যত 1873 চনটো কিয় বিখ্যাত? এইটো এটা তাৎপৰ্য আছে। 1873 চনত কোৰ্ট কাছাৰী স্কুলত তথা চৰকাৰী কাৰ্যালয়বোৰত পুনৰ অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল। মানে 1836 চনত অসমত চৰকাৰী কাৰ্যালয়ত বাংলা ভাষাৰ প্ৰৱৰ্তন হৈছিল, সেইটো আঁতৰাই পুনৰ 1873 চনত অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল। অসমীয়া আৰু বাংলা ভাষাৰ মাজত পাৰ্থক্য কোনটো? অসমীয়া আৰু বঙলা ভাষাৰ মাজত বৰ্ণ উচ্চাৰণজনিত পাৰ্থক্য। বাংলা ভাষাত ৱাব্বৰ ব্যৱহাৰ নাই, গতিকে ৱাব্বৰটো শুদ্ধ হ'ব। লিংগবাচ্য কোনটো শুদ্ধ নহয়? এইটো হ'ব মেমনি। মেমনিটো অশুদ্ধ। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ কোনে কৈছিল? যিকেইটা অপশ্যন আছিল তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে বনকুঁৱৰী। চন্দ্ৰকুমাৰ আগৰৱালা আছিল ৰচক। প্ৰাথমিক স্তৰত ভাষা শিক্ষণৰ মূল উদ্দেশ্য হ'ল শিক্ষাৰ্থীক ভাষাৰ লগত পৰিচয় কৰোৱা। তলৰ কোন দুটা বানান শুদ্ধ? এইটো 4টা অপশ্যন দিয়া আছিল, তাৰ ভিতৰত নাৰায়ণ আৰু ত্ৰিনয়ন এই দুটা শুদ্ধ আছে। নাৰায়ণত মূৰ্ধন্য ন আৰু ত্ৰিনয়নত দন্তীয়া ন শেষত আছে। প্ৰথম অসমীয়া উপন্যাস কোনখন? শুদ্ধ অপশ্যনটো হ'ব ভানুমতী। পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচনা। এয়া আছিল টেটত অহা সম্পূৰ্ণ 30টা MCQ লগতে উত্তৰবিলাকত কিবা বিসংগতি অশুদ্ধতা থাকিলে কমেণ্ট ছেকশ্যনত জনাবা। আগলৈ মোৰ ভিডিঅ'বোৰ চাব। ধন্যবাদ।